আজি আপোনালোকক লৈ আহিছোঁ এখন পাহাৰলৈ, যিখন পাহাৰ হয় মিৰ্জা আৰু আপোনাৰ লগতে আছে এই দেখি চাই চাওক আপোনালোকে আজাৰা বুলি কয় এয়াৰ ফ'ৰ্চ, আৰু এইখন আপোনালোকে যাই থকা দেখাই পাইছে। আৰু ধুনীয়াকৈ এইখন আমাৰ নিচে কাষত আছে বুলি ক'ব পাৰি, আৰু আমি বেছি ওচৰত আছোঁ বুলি ক'ব পাৰি। এই চব বতাহবোৰ বলি আছে। আজি বহুত গৰম হয়, কিন্তু তাৰ পিছতো আমাৰ বৃক্ষ আমাৰ ওচৰত আছে, আৰু সেই বৃক্ষডাল বহুত এটা ডাঙৰ অদ্ভুত বা ঐতিহাসিক বুলি ক'ব লাগিব, কাৰণ ঐতিহাসিক হয়। আৰু এই গছডালে আমাক এনেকুৱা এটা বা আপোনালোকে বাকী গছবোৰত এনেকুৱা মানে পাত মানে বোৰ লৰাবোৰ দেখা নাপাবা। আমি যিডাল বৃক্ষৰ তলত আছোঁ সেইডাল বৃক্ষই ডাল বুলি ক'লোঁ, মানে ডাল আছে যাতে সেইকাৰণে ক'লোঁ। চাওক এটা শিৱ শংকৰ, আৰু ইয়াত এইটো চোৱা মাটিৰে মানে যিটো মানে ভগৱানক মানে আমি মানে হেৰি কৰোঁ, মূৰ্তিবোৰ আৱিষ্কাৰ কৰোঁ, সেইবিলাক মানে মানে মাটি আছে ইয়াত। এনেকুৱা বস্তু আছে ইয়াত, আৰু ধুনীয়া। আৰু মোৰ বন্ধু লৈ আহিছিল ইয়াত। বন্ধুজনক মই নেদেখাওঁ বাৰু, কাৰণ কি বন্ধুজনে অলপ লাজ কৰিছে, কাৰণ কাষত বহুত ভাবে কিবা কাৰণে ভাবি থাকে আৰু। কিন্তু এইডাল বন্ধুৱে লৈ আহিছে। এইবাৰ ধুনীয়া চাওক, ধুনীয়া বতাহ দিছে চাওক, ইমান ধুনীয়া বতাহ, ইমান ধুনীয়া বতাহ নাপাব। এইবিলাক আপোনালোকৰ কৈছোঁ যে প্ৰকৃতিক যেতিয়া জীয়াই ৰাখে, আৰু প্ৰকৃতিয়ে সদায় আমাক জীয়াই ৰাখে। বন্ধুৱে কৈ দিলে আমাক জীয়াই ৰাখে, আৰু প্ৰকৃতিয়ে আমাক কি কৰিব বিচাৰে? সহায় কৰিব বিচাৰে। আৰু প্ৰকৃতিক আমি কি কৰিব বিচাৰোঁ? আমিও সহায় কৰিব লাগিব। সেইমতে সহায় কৰে আমিও সহায় কৰিব লাগিব। এনে যেনেকৈ পৰোপকাৰ আমাক সহায় কৰে, যদি আমিও সহায় কৰোঁ মানুহ, তো সেনেকৈ আছে শৃংখল। বন্ধুৱে ক'লে যে শৃংখলটো ৰাখিব লাগিব, কাৰণ কি আমি আমাক যেনেকৈ সহায় কৰে শৃংখল হিচাপে আমাক ৰাখিছে, আৰু সেইটো বস্তু আমি ৰাখিব লাগিব। আমি বিশৃংখল হ'ব নালাগিব। কিছুমান মানুহৰ নাম কি আছে, শৃংখল আছে, কি বিশৃংখল কৰি থাকে ন, কিন্তু আমি সেইবোৰ নহয়। আমি কেতিয়াও বিশৃংখল হ'ব নিবিচাৰোঁ। শৃংখল নাম হ'লে শৃংখল হ'ব লাগে, আৰু সেনেকৈ প্ৰকৃতিয়ে শৃংখল কৰি ৰাখিছে, আমি যেনেকৈ মানুহবিলাকে ৰাখিব লাগিব তেনেকৈ সকলোৱে ৰাখিব লাগিব। কাৰণ কি প্ৰকৃতি আমাৰ জীৱন, আৰু প্ৰকৃতি আমাৰ ধৰ্ম। আমি বাকীবোৰ আমাৰ জীৱনৰ এটা হ'ল অংগ বুলি ক'ব লাগিব, কাৰণ কি আমি বন্ধু ঠিকে কৈছে অংগই হয়, কাৰণ কি বাকীবোৰ আমাৰ অংগ, আৰু সেইবোৰক আমি ৰাখিব লাগিব। যেনে কেনেকুৱা ধৰণৰ হয় আমাৰ লাইফটোত কেনেকুৱা ধৰণৰ কথা ক'ব গ'লে, মনটো আমাৰ হ'ল এটা প্ৰধান। আমাৰ লাইফটো হ'ল আমি নিজে কৰিব পাৰোঁ, ব্ৰেইন আছে, কিবা আছে, নিজৰ প্ৰধান আছে, মনটো প্ৰধান। কিন্তু গছডালৰো এটা জীৱ আছে, সেই জীৱ আমাক ৰক্ষা কৰে। কিন্তু সিহঁতৰ একো নাই, মানে সিহঁতক আমিয়ে চম্ভালিব লাগিব। সিহঁতৰ ধৰি না এটা বুঢ়া তিৰোতা মানুহ নিচিনা, বুঢ়া মাৰ নিচিনা। এটা মা যেনেকৈ বুঢ়া হোৱাৰ পিছত শস্য কাঢ়িব নোৱাৰে, আমি দাঙি লৈ কিনে শস্য কৰিব লাগে, শস্য কৰিব লাগে। সেনেকৈ গাছডালো হ'ল কি মাক দেউতাক কৰি যায়, শস্য কৰিব লাগে হৈ যায়। ডাঙৰ হোৱাৰ পিছত একো কৰিব সিহঁতৰ সক্ষম নাথাকে। অকল এটা কৰিব আমাক খালি চাৰিব পাৰে, আমাক কলাৰ মাজত ৰাখিব পাৰে, একো কৰিব পাৰে। সিহঁতক আমাৰ দায়িত্ব এইটো, দায়িত্বই বুজি নাপাওঁ, তো আমি কি বুজি পাওঁ? দায়িত্বটো আমাৰ বহুত প্ৰয়োজন, কাৰণ কি আমি অকল এতিয়া পইচাৰ পিছত দাউৰো, অকল পইচাই লাগে, দায়িত্ব নালাগে। নিশ্চয় আজি আমি গম পাইছোঁ, আজি ৰ'দৰ পোহৰত আমি কি গম পালোঁ, কিবা ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ পুৰণি সৈতে এই গাছ এডাল জৰুৰী হয় বা ইম্পৰ্টেণ্ট হয়, সেইটো বহুত প্ৰয়োজন হয়। বহুত প্ৰয়োজন, কাৰণ কি আমি যদি প্ৰয়োজন হয়। মানুহ এটা ঢুকাওঁতে ইমান মানে মানুহ এটা মৰি গ'লেতো কোনো নিমিষতে, কিন্তু মানুহ এটা বাচাৰ কাৰণে এইটো বস্তুৱে প্ৰয়োজন। এতিয়া আমি গম পালোঁ যে গছক আমাক কিমান প্ৰয়োজন। আজি অতিপাত মানে গৰম হোৱাৰ কাৰণে আমি গম পাই গ'লোঁ ন। যদি অতিপাত গৰম নহ'লে আমি কি গমেই নাপালোঁ ন, গছডাল কি কাটি দিব, কেনেকুৱা মাটি আমাৰ কাম আহিব। আমি ক'ৰ পৰাই মানে কেনেকৈ ধৰণে আমি শ্বাস নিশ্বাস হৈ আছোঁ ন। তথাপিতো মানুহবোৰে কি আজি কিহৰ পিছত দৌৰিব ধৰিছে বেছিভাগ মানুহে, আমি পিছত ক'ত আহিব লাগিব, বৃক্ষৰ ওপৰত নহয়, আমি ক'ত আহিব লাগিব? ধুনীয়াকৈ দেখাই দিছোঁ বাৰু, আমি আহিব লগা ঠাইডোখৰ দেখাই দিছোঁ। এইটো কি ঠাই, এইখন কি, এহেঁতি কি হয়? এইখিনি হয় আপোনাৰ শ্মশান, আৰু এই ঠাইলৈ আহিব লাগিব, আৰু সেই ঠাইতে আমি আছোঁ, আৰু সেই ঠাইতে এই বৃক্ষটো আছে, আৰু সেই বৃক্ষতে আৰু ধুনীয়া পাহাৰ পৰ্বত গোটাই আছে,
আৰু মোৰ বন্ধুৱে যেনেকৈ কৈছে তেনেকুৱা হয়। আমি অনুভৱ তেতিয়াহে কৰোঁ যেতিয়া আমাক প্ৰয়োজন হয়। আজি ৰাখিছোঁ আজিলৈকে। কালি আমি আকৌ কিবা এটা আমি আপোনালোকক বিচাৰিম বাৰু। ঠিক আছে দিবলৈ কাৰণে। থেংক ইউ।